নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মই আমাৰ সেকেন্ড চেনেল মাইনুছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰহে কিন্তু মনটো ইমান ভাল নহয়। আপোনালোকে জানে আমাৰ চেনেলটো কোনোবাই হেক কৰিলে 19 তাৰিখে। ইমান চেষ্টা কৰি আছোঁ, তথাপিও এতিয়ালৈকে ৰিকভাৰ কৰিব পৰা নাই। তথাপিও কিন্তু চেষ্টা এৰি দিয়া নাই, লাগি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে সোনকালে সেই চেনেলটি ঘূৰাই পাওঁ, কাৰণ সেই চেনেলটিৰ লগত মোৰ বহুতখিনি স্মৃতিও জড়িত হৈ আছে আৰু আপোনালোকৰ বহুতখিনি কথা লগতে আপোনালোকৰ প্ৰেৰণা সেই চেনেলটিৰ লগত জড়িত হৈ আছে। গতিকে মই বহুত চেষ্টা কৰি আছোঁ। যিহেতু ভিডিঅ' বনোৱাটো এটা নিচাৰ দৰে হৈ গৈছে, ভাবিছোঁ এই চেনেলটিও অলপ আগবঢ়াই লৈ যাওঁ। আশা কৰিছোঁ সেই চেনেলটিৰ দৰে আপোনালোকে মোক এই চেনেলটিটো মৰম দি যাব আৰু চেনেলটি আগুৱাই লৈ যোৱাত আপোনালোকে যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী। আজি একেবাৰে সহজ ৰেচিপি এটি আপোনালোকৰ বাবে প্ৰস্তুত কৰিবলৈ লৈছোঁ। হয়তো আপোনালোকে থাম্বনেইল দেখিয়ে জানিছে মই আজি কি বনাবলৈ গৈ আছোঁ। একেবাৰে সহজভাৱে বনাম, কিন্তু খাবলৈ যে সঁচাকৈ বহুত বেছি টেষ্টি হয়। আপোনালোকেও ট্ৰাই কৰিব যিসকলে কৰা নাই। আৰু যদি আপোনালোকে ঔটেঙাৰ মই আজি আপোনালোকলৈ আগবঢ়োৱা এই ৰেচিপিটো অলপমান বেলেগ ধৰণৰকৈ আপোনালোক কোনোবাই বনায়, তেনেহ'লে প্লিজ মোক জনাবচোন আপোনালোকে কিদৰে বনায়। অলপ বেলেগ ধৰণৰকৈ বনাবলৈ চেষ্টা কৰিম। মই পিছে এইদৰে খুব সহজ পাওঁ আৰু খুব কম সময়তে হয়, সেইবাবে বনাইছোঁ। আৰু আপোনালোকে এই ৰেচিপিটো ট্ৰাই নকৰাকৈ নাথাকিব। তেনেহ'লে বলক যাওঁ আমি ৰেচিপিটোৰ মাজত। প্ৰথমতে মই ঔটেঙাটো এইদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈ ভালকৈ ধুই লৈছোঁ আৰু তাৰপিছত কুকাৰত দি ঔটেঙাটো সিজাই ল'ম। আৰু সিজাই লোৱাৰ পিছত এয়া চাওক, মই পানীখিনি কিন্তু এক্সট্ৰা কৰি ৰাখি থৈ দিছোঁ, কাৰণ পিছত এইখিনি প্ৰয়োজন হ'ব। আৰু বৰ্তমান পানীখিনি নোহোৱাকৈ এয়া লৈ লৈছোঁ। এতিয়া এখন পেনত মই সৰিয়হৰ তেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেল বা বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু তেলখিনি অলপ গৰম হোৱাৰ লগে লগে এয়া দেখিছে পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ প্ৰয়োজন মতে অলপমান হালধিখিনি মই এইদৰে তেলতে দি দিছোঁ, আপোনালোকে দি দিব। আৰু এই তিনিওবিধ ধুনীয়াকৈ অলপমান লৰাই লোৱাৰ পিছতে ইয়াতে মই অলৰেডি সিজাই লোৱা ঔটেঙাখিনি দি দিছোঁ। মন কৰিব ইয়াতে কিন্তু পানী অলপমানো নাই, আপোনালোকে পানীখিনি ছেপাৰেট কৰি অলপ সময় ৰাখি ল'ব। এতিয়া এইখিনি অলপমান ভালদৰে লৰাই তাৰপিছত ইয়াতে প্ৰয়োজন মতে মই অলপ নিমখ দি দিলোঁ। এতিয়া এই গোটেইখিনি ভালদৰে লৰাই লৈ আমি কিছু সময় ভালকৈ ভাজি ল'ম। এইখিনি ভালদৰে ভজা হোৱাৰ পিছতহে আমি ইয়াতে এতিয়া পানী এড কৰিম। পানীখিনি কিন্তু মই ঔটেঙাখিনি বইল কৰোঁতে যিখিনি পানী ব্যৱহাৰ কৰিছিলোঁ সেইখিনি আপোনালোকে দেখিছিলে, মই এক্সট্ৰাকৈ থৈ দিছিলোঁ আৰু সেইখিনি পানীয়ে মই ইয়াতে দি দিলোঁ। এতিয়া গেছৰ জুই হাই ফ্লেমত ৰাখি কিছু সময়ৰ কাৰণে ঢাকনিখন দি দিলোঁ। যিহেতু মই প্ৰথমতে ঔটেঙাখিনি প্ৰেছাৰ কুকাৰত সিজাই লৈছোঁ, সেইবাবে ইমান সময় নালাগে। তথাপিও মাজে মাজে ঔটেঙাখিনি কিমান সিজিছে সেয়া চেক কৰি ল'ব পাৰে আপোনালোকে ঢাকনিখন দাঙি। যিহেতু ঔটেঙাখিনি ধুনীয়াকৈ সিজিছে, এতিয়া মই ডাঙৰ চামুচ এখনেৰে 3 চামুচ ইয়াতে চেনি এড কৰিছোঁ। যদি মন কৰে আৰু অলপ চেনি আপোনালোকে দিব পাৰে, সেইটো নিজৰ ওপৰত কথা, সোৱাদটো কিমান লাগে সেইমতে দি দিব। চেনিখিনি দিয়াৰ পিছত পুনৰ আকৌ এখন মই ঢাকনিখনেৰে ঢাকি দিলোঁ। ঔটেঙাৰ লগত চেনি দিয়াৰ পিছত কালাৰটো অলপমান বেলেগ ধৰণৰ হৈছে, আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছে। আৰু মই এয়া চাওক, আপোনালোক চেক কৰি দেখুৱাই দিছোঁ ঔটেঙাখিনি ধুনীয়াকৈ সিজিছে, মানে একদম পূৰা সিজি গৈছে। গেছৰ জুই এতিয়াও হাই ফ্লেমত আছে, গতিকে গেছৰ জুই আৰু কমোৱাৰো প্ৰয়োজন নাই। কিন্তু ঢাকনিখন নিদিয়াকৈ প্ৰায় 2 মিনিটমান মই উতলিবলৈ দি দিছোঁ। আৰু 2 মিনিট ভালকৈ উতলাৰ পিছত মই পাত্ৰ এটাত এয়া নমাই থৈছোঁ। আপোনালোকে অন্ততঃ কালাৰটো চাওক, সঁচাকৈ মিঠা এয়া ঔটেঙাৰ আপোনালোকে চাটনি বুলি ক'ব পাৰে, টক ক'ব পাৰে বা ঔটেঙাৰ জোল ক'ব পাৰে। কিন্তু এইদৰে বনাই সোৱাদ আপোনালোকে যেনেকৈ নহওক ল'বই ল'ব। আপোনালোকে ইমান ধুনীয়াকৈ একদম শেষলৈকে ভিডিঅ'টো চালে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে আমাক কমেণ্ট নকৰাকৈ নাথাকিব। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি তাতে থকা অল অপশ্যনত ক্লিক কৰি থ'ব। তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই যাব। আজিলৈ তেনেহ'লে এৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক কম সময়তে আকৌ লগ পাম। বাই বাই।